মোক ইয়ালৈ মাতি আনি ইমান ভূয়সী প্ৰশংসা কৰিছে, মই নিজেই ইমান প্ৰশংসাৰ যোগ্য বুলি নাভাবোঁ। হ'লেও আশা ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব। এনেদৰেই একোজ হ'লেও সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ ৰাইজৰ সেৱা কৰাৰ সুবিধাখন যাতে পাওঁ। যি কি নহওক, সংস্কৃতি দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ জেহাদ যুগে যুগে আছে। বৰ্তমান সমাজ ব্যৱস্থাত আমাৰ মাজত এটা বিশৃংখলতাৰ সৃষ্টি হৈছে। লোভৰ ফনা তোলা সৰ্পই মানুহৰ মহৎ মানৱতাবোধক দংশন কৰিছে। জাতিৰ নামত, ধৰ্মৰ নামত, ৰাজনীতিৰ নামত আমিবোৰ ভাগ ভাগ হৈ পৰিছোঁ। আমিবোৰ এই যে ভাগ ভাগ হৈ পৰিছোঁ, যাৰ বাবে আমাৰ অসমীয়া জাতিটো লাহে লাহে দুৰ্বল হ'বলৈ, নিশকতীয়া হ'বলৈ ধৰিছে। ডক্টৰ ভূপেন হাজৰিকাই কৈছে, বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা জনজীৱনৰ উশাহ। যদি অসমীয়া জাতিৰ আয়ুস ৰেখা হয়, এই বহাগ কি হ'ব? এই বহাগ হ'ব এটি সংকল্পৰ বহাগ। এই বহাগ হ'ব সমন্বয়ৰ বহাগ। এই বহাগ হ'ব লাগে ঐক্য, শান্তি, সম্প্ৰীতিৰ বহাগ। এই বহাগে আমাৰ মাজত এনে এডাল একতাৰ দোলেৰে বান্ধিব লাগে, যি একতাৰ দোলত আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আহোম নাই, চুতীয়া নাই, কলিতা কৈবৰ্ত নাই, সোণোৱাল কছাৰী নাই, কোনো নাই, কেৱল অসমীয়া জাতি আছে। আমি মিলি জুলি আমাৰ জাতিটোক বৰ্ণাঢ্য কৰিব লাগে। আমি এটা সংস্কৃতিবান জাতি ৰূপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে। অলপ আগতে আপোনালোকে ভাতৃপ্ৰতিম বীৰেনে কৈ গৈছে যে অসমীয়া জাতিটোক বৰ্ণাঢ্য ৰূপত শ্ৰী শ্ৰী শংকৰদেৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিছে। এতিয়া এই বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আমিবোৰে প্ৰত্যেক গাঁওখন আমি বজাই ৰাখিব লাগিব। গাঁওবিলাকৰ সপোনবোৰ আমি বজাই ৰাখিব লাগিব। যি সময়ত আমাৰ মানুহে মংগল গ্ৰহৰ লগত, চন্দ্ৰৰ লগত যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে, সেই সময়ত কিন্তু আমাৰ কিনাৰৰ মানুহবোৰৰ লগত, নিজৰ গাঁওখনৰ ইঘৰে সিঘৰৰ লগত সম্পৰ্কবিলাক আমাৰ চেঞ্জ হৈ গৈছে। এই সম্পৰ্কবিলাক আমি এতিয়া বজাই ৰাখিব লাগিব। আমি গাঁওবিলাক ৰক্ষা কৰিব লাগিব। আমি নামঘৰ ৰক্ষা কৰিব লাগিব। নামঘৰৰ সংস্কৃতিৰ জৰিয়তে আমি একতাৰ দোলেৰে থাকিব লাগিব। বিহু সংস্কৃতিৰ জৰিয়তে আমাৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে একতাৰ দোলেৰে বান্ধ খাই সমগ্ৰ জাতিটোক আগবঢ়াই লৈ যাব লাগিব। আমি সেয়েহে ভাবিছোঁ, আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি এখন দেশ এৰি থৈ যাম, সেই দেশখনৰ কথা চিন্তা কৰিবলৈ হ'লে আমি প্ৰথমেই চিন্তা কৰিব লাগিব আমাৰ প্ৰত্যেক প্ৰজন্মৰ মাজত আমি প্ৰত্যেক জাতিটোৰ প্ৰত্যেকজন ব্যক্তিক যদি আমি সংস্কৃতিবান কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ সমাজৰ বহু সমস্যা নাইকিয়া হ'ব। য'ত তেজৰ ৰং কেৱল ৰঙা হ'ব, য'ত মানুহৰ এটা ধৰ্ম থাকিব, কি মানৱতাৰ ধৰ্ম। গতিকে আমি ভাবোঁ এটা সংস্কৃতিবান জাতিৰ জন্ম হওক। সন্মিলিত নাট্যগোষ্ঠী বাপখাত এই উদ্যোক্তাসকলে অতি ক্ষিপ্ৰতাৰে এই বিহুখন খুব কম দিনৰ ভিতৰতে তেওঁলোকে আয়োজন কৰিছে। মই ভাবোঁ পৰৱৰ্তী কালত তেওঁলোকে বহাগত এই বিহুখন পাতক। অসমীয়া জাতিৰ সংস্কৃতি বুলিবলৈ এতিয়া দুটা বাকী আছে। এটা হ'ল ভাওনা সংস্কৃতি, আনটো হ'ল বিহু সংস্কৃতি। বাকী সংস্কৃতিবোৰ বেলেগ বেলেগ আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত বা ৱেষ্টাৰ্ণ পশ্চিমীয়া সংস্কৃতিৰ লগত সন্মিলিত হৈ এটা বেলেগ ৰূপত লাহে লাহে গুচি গৈছে। কিন্তু আমি ভাওনা সংস্কৃতি, যিটো আমাৰ জাতিৰ এটা পৰিচয় বা সত্ৰীয়া সংস্কৃতি, আৰু বিহু সংস্কৃতি, যিটো আমাৰ অসমীয়া জাতিৰ একমাত্ৰ সম্পদ, যি সম্পদ ভাৰতৰ কোনো জাতিৰ নাই। আপোনালোকে দেখিছে যে বিহু ভাৰতৰ বেলেগ মঞ্চত যেতিয়া উপস্থাপিত হয়, বিহুৰ এটা ইমান মহাত্ম্য আছে। ভাৰতৰ বেলেগ এটা মঞ্চত যেতিয়া বিহুটো উপস্থাপিত হয়, তেতিয়া সেই মঞ্চত থকা সকলো শিল্পী উঠি এই ভাষাটো বুজি নাপালেও এবাৰ হ'লে নাচে। আপোনালোকে ডাঙৰ ডাঙৰ ইণ্ডিয়ান ৰিয়েলিটি শ্ব'বিলাক চাবচোন, তাত কেনেবাকৈ যদি অসমৰ বিহুটো এবাৰলৈ উপস্থাপিত হয়, কিমান উল্লাসিত হৈ পৰে মানুহবোৰ। অৰ্থাৎ বিহুত ইমান প্ৰাণ প্ৰাচুৰ্যতা আছে। আৰু সিদিনা মাত্ৰ নৰেন্দ্ৰ মোদী যেতিয়া অসমলৈ আহিছিল, তিনিচুকীয়া ডিব্ৰুগড়ৰ তালৈ আহিছিল, তেওঁ তেতিয়া
তাত এটা জনসভাত যেতিয়া আমাৰ বিহু সংস্কৃতিটো তাত পৰিৱেশন কৰা হৈছিল, তেওঁ এজন প্ৰথম প্ৰধানমন্ত্ৰী, যিজনে তেওঁ নিৰাপত্তাৰ সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰি বিহু সংস্কৃতিৰ স্থানত গৈ আমাৰ বিহুৱতীসকলৰ মাজলৈ গুচি গৈছিল। গতিকে আমাৰ বিহুটোক কিন্তু আমি সিমান প্ৰাধান্য দিওঁ। আমি এটা সাধাৰণ বুলি ভাবোঁ। আমি ভাবোঁ অকল বিহু নামেই নাচ গান, বিহু মানেই এনেকৈ ৰং ৰহস্যৰে অকল ভৰপূৰ এটা আমি বছৰেকত কৰিব লাগে ন, সেয়াই নহয়। বিহু সংস্কৃতি অসমীয়া জাতিৰ প্ৰাণ। ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, বহাগত অসমীয়া জাতিয়ে স্নান কৰে, বহাগ অসমৰ জাতিৰ আয়ুস ৰেখা। আহক আমি এই আয়ুস ৰেখাডাল বজাই ৰাখোঁ। আমাৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি প্ৰথমে নিজেই সন্মান কৰিব লাগিব, আৰু তাৰ বাবে আমি একতাৰ দোলেৰে সকলো বান্ধ খাব লাগিব, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আমি ভাবিছোঁ সন্মিলিত নাট্যগোষ্ঠীয়ে এখোজ আগবাঢ়ি যাওক, তেওঁলোকৰ এই সমন্বয়ৰ যাত্ৰাত ৰাইজক একতাৰ দোলেৰে বান্ধক। তেওঁলোকে ইতিমধ্যে ভাওনা সংস্কৃতিৰ জৰিয়তে লখিমপুৰত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। আমি আশা ৰাখিছোঁ সেই কাৰ্য অব্যাহত থাকক, আৰু বৰ্তমান তেওঁলোকে বিহু সংস্কৃতিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ এনেদৰে এই অঞ্চলটোক বন্ধাৰ প্ৰয়াস কৰক, আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ জৰিয়তে এনেধৰণৰ শিল্পী জন্ম হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তোলক, শিল্পীৰ জন্ম হওক, মানৱতাৰ কঠীয়া সিঁচক। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, সীমাৰ পৰিধি ভঙাৰ যুগ। এই যুগত কেৱল মানৱতাৰ কঠীয়া সিঁচাওক, আপোনাৰ সন্তানটিক পুষ্টিবান কৰি তোলক। ভৱিষ্যত এখন শান্তিময় পৃথিৱীত আমি সকলো যাতে বাস কৰিব পাৰোঁ, এই আশা, এই প্ৰত্যাশা ৰাইজৰ আশীষ বিচাৰিছোঁ। আজি সুন্দৰভাৱে আপোনালোকে বিহু উপভোগ কৰক, আৰু আমি পুনৰবাৰ যাতে বহাগ মানে সংকল্প, আহক আমি সংকল্প লওঁ। আমাৰ মাজত কোনো জাতি নাই, আমাৰ মাজত কোনো ধৰ্ম নাই, আমাৰ মাজত এটাই ধৰ্ম আছে, সেয়া হ'ল মানৱতাৰ ধৰ্ম। আমি মানুহে মানুহৰ মৰম বুজি পাব লাগিব, মানুহে মানুহক সহায় কৰিব লাগিব, মানুহে মানুহৰ কথা ভাবিব লাগিব। দেখিব পৃথিৱীখন সুন্দৰ হ'ব।